হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি আজি অকণমান নেমু পানী আৰু চিয়া চিড খালোঁ। আজি ছানডে বুলি ক'লে মনটো ভাল লাগে কিবা এটা, কিন্তু তথাপিও মানে ইমান বেছি লিখিব, প্ৰেক্টিকেল, এছাইনমেণ্ট, প্ৰচিডিউৰ, ইমান বস্তু লিখিব আছে। সেইকাৰণে দিনটো এনেকৈ গ'ল আৰু আজি যিহেতুকে নেটো বন্ধ হৈ আছে আৰু সেইকাৰণে দিনটো অকণমান শুলোঁ, অকণমান লিখিলোঁ, এনেকৈ পাৰ কৰি আবেলি কিবা এটা খাব মন গ'ল। সেইকাৰণে ভাবিলোঁ আমি দুয়োজনীয়ে যে জালমুড়িয়ে খোৱা যাওক আৰু আবেলি সময়ত তাত বাহিৰে কিনো পাম ভাল বস্তু। এয়া অকণমান মুড়ি লৈ আহিলোঁ লগৰজনীৰ পৰা আৰু মেনু আছিল এনেকৈ পিঁয়াজ কাটি আবেলিটো এনেকৈ কটালোঁ আৰু ওপৰতে বহি মুড়ি খাই আকৌ ঘূৰি আহিলোঁ মোৰ লিখালে। ইয়াতে অকণমান ৰাতি আকৌ লিখিলোঁ, লিখি পেলাই ভাবিলোঁ আজি বহুত দিনৰ মূৰত অকণমান ফেচ মাছাজে কৰোঁ আৰু বহুত দিন এক্সাৰচাইজ কৰাও নাই, যিহেতুকে মই অকণমান ডায়েট কৰি আছোঁ, যিখিনি মই পাৰিছোঁ। বাকী এক্সাৰচাইজো কৰিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিল, বাই।